হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো পূৰা ভালে আছোঁ। তো মোৰ চেনেলটো যোনে নতুন আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি পেলাই লাইক এটা দি দিবা। ব'লক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। A few moments later. এফালেতো মই ইমান ধুনীয়া, এই নিজকে ধুনীয়া লগা আৰু মিয়া খালি বা চৰিত্ৰ ভাল বুলি কোৱা একে কথা। কেইটাৰ লগত কি কৰে কেলা ঠিক নাই। अभी बदत है भाई, अभी बदत है। अभी तूने गाड़ में उंगली किया ना, अभी बदत है। এফালেতো মই ইমান ধুনীয়া, এই তুমি নিজকে ধুনীয়া ধুনীয়া বুলি কৈ আছা ন, তোমাৰ মুখখন কেনেকুৱা লাগে জান? এই আমাৰ কোলা গাহৰিটো যে টিকাটো নিচিনা লাগে খেলা। এফালেতো মই ইমান ধুনীয়া আৰু এফালে মোৰ হাঁহিটো হাই। আকৌ হাঁহিটো কথা কৈছ, তই হাঁহিলে বিজুলী মাৰে, তই হাঁহিলে কুকুৰে ভুকে, আৰু তই যদি বেছিকৈ হাঁহি দিয় ন বিদ্যা কচোন কেলা টিকাতে কুকুৰে কামুৰি দিব, এইটো খাটাং। প্ৰথমে টিপিব লাগে, তাৰপিছত লগাব লাগে, তাৰপিছত জোৰে জোৰে কৰিব লাগে। অলপ পিছত দেখিব বগা বগা পদাৰ্থ বাহিৰত ওলাইছে। প্ৰথমত টিপিব লাগে, তাৰপিছত লগাব লাগে, তাৰপিছত জোৰে জোৰে কৰিব লাগে, তাৰপিছত দেখিবি বগা বগা পদাৰ্থ বাঢ়ি আছে। সেই পদাৰ্থটো কেলা তোৰ নিচিনা লেউৰাজনী গাত পেলাই দিব লাগে। अच्छा कितने तेजस्वी लोग हैं हमारे पास, कितने शानदार विचार रखते हैं। এই তোমালোকে বেয়াটো নাভাবিবা, দাঁত মাজি পেলাই পিঠখিনিত পেলাই দিয়া কথা কৈছোঁ। क्या बात ये बात है। ল'ৰাৰ যিডালহে চৰিত্ৰ, মাকক বোৱাৰী লাগে পবিত্ৰ, এনেকৈ হ'লে কেনেকৈ হ'ব খুৰী? এই ল'ৰাটো মাক বাপেকে ভাবি আছে চাগে আমাৰ ল'ৰাটো শিৱ ভক্ত, তলে তলে যে জনি সিঙৰ চৰিত্ৰটো আছে কেলা সেইটো কোনে ক'ব? बड़ा हरामी हो बेटा। গাইজ এনেকুৱা কি কাম আছে যিটো মানুহে ৰাতিহে কৰি মজাটো পায়? এই ল'ৰা দুটাক মাক বাপেকে ভুলতে জন্ম দি পালে। এতিয়া মাক বাপেকে ভাবিছে যে এই ল'ৰাটো মোৰ হয় না নহয়। रुको जरा, सबर करो। बोला धक्का बुक्की नहीं करने का, आराम से लेने का। हाँ গাইজ এনেকুৱা কি কাম আছে যিটো মানুহে ৰাতিহে কৰি মজাটো পায়? এই দুটা ক'লা মাথাত মাল নাই, এইটো খাটাং। তোমাৰ যদি মা দেউতা ওচৰত আছে ন, তোমাৰ মা দেউতাকক সুধি চোৱা, তেতিয়া ৰিয়েকশ্যনটো কেনেকুৱা হ'ব ন সেইটো তুমি মোক ক'বা। যদি তই ৰিয়েকশ্যনটো বুজি নাপাওঁ ন ক'লা তোৰ নিচিনা লেউৰা এটা ইয়াত কেলা পৃথিৱীত জন্ম হৈ একো লাভ নাই। আকৌ এটা কথা সুধিবৰ কাৰণে আহিলোঁ, এনেকুৱা কি বস্তু আছে যিটো ল'ৰাসকলে ছোৱালীবোৰৰ টিপি ভাল পায় আৰু ছোৱালীসকলে ল'ৰাবোৰৰ চুপি ভাল পায়? মই কোৱা নাছিলোঁ জানো এইটোক কেলা মাক বাপেকে ভুলতে জন্ম দি পালে। এইটো মাথাত কেলা মাল একো নাই কেলা, গোটেই গোবৰ গু সোমাই আছে চাগে। তই যদি নেক্সট টাইম এনেকুৱা ভিডিঅ' আপলোড কৰ ন বিদ্যা কৈছোঁ এনেকুৱা বেয়াকৈ ৰ'ষ্ট কৰিম ন, তই ভিডিঅ' বনাবলৈ 10 বাৰ ভাবিব লাগিব। मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ। হে গাইজ, তোমালোকক মই ভিডিঅ'টোৰ মাজতে ক'ব বিচাৰিছোঁ, মোৰ লগৰ এটা মানে ইউটিউব চেনেল এটা খুলিছে MR জলকীয়া বুলি। তো তোমালোকে গৈ পেলাই প্লিজ তাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু পানী কমিটিৰ ৰ'ষ্ট ভিডিঅ' সি পূৰা মজা বনায়। তো তোমালোকে গৈ পেলাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। মুতিবলগীয়া কাৰবাৰটো নথকাহেঁতেন মই চাগে ৰাতিপুৱা সাৰেই নাপালোহেঁতেন। তোৰ যদি ৰাতি মুতিবলৈ এলাহ লাগে ন, তই এটা কাম কৰ, ভীমকল ভৰাই পেলাই ৰুটিখনত থৈ দে, তেতিয়া তোৰ হাগা মোটা দুইটাও বন্ধ হৈ যাব। এক্স বয়ফ্ৰেণ্ডলৈ কিয় মনত নভিব? এক্সে যি তোক কোব দিছে ন সেইটো কোব আন কোনো দিব নোৱাৰে তোক, সিয়ে দিব গেলা। समझ रहे हो, समझ रहे हो आप, समझ रहे हो ना? এইজনী মানে মিয়া খালি পা টাইপৰ, সি কেলা খালি মাৰা মাৰিতে থাকে কেলা। খোজ কচনিটো চালে তাৰ বেছিকৈ ধৰিছে পা। আহিবি এদিনমান অকলে। बड़ा हरामी हो बेटा। গাইজ মই ধুনীয়া লাগক বুলি আটা ঘহোঁ, ময়লা ঘহোঁ, মেকআপ ঘহোঁ, তথাপিও মোক ধুনীয়া নালাগে। সিমানখন মেকআপ নকৰাকৈ যিমানখন ধুনীয়া হৈ আছে ন সিমানখনেই যথেষ্ট। যদি বেছিকৈ মেকআপ কৰি পেলাই যদি ধুনীয়া হ'ব বিচাৰিছ ন, তেতিয়া ধুনীয়া নহওক কেলা, মুখখন বান্দৰৰ টিকাটো নিচিনা দেখিব তেতিয়া।
হবলাটো ইমানে বেয়া দিলে ইনষ্টাগ্ৰামত ফিল্টাৰ লগালেও মোক ধুনীয়া নেদেখি ফিল্টাৰ লগাওঁতে যদি তোক ধুনীয়া দেখা নাই ন তই এটা কাম কৰ গোবৰ লেপি পেলাই 3 দিনমান থৈ দে তাৰপিছত চাবি অসমৰ চবতচে ধুনীয়া ছোৱালীজনী তয়ে হবি এনেকা কম বুলি ভাবিছ নেকি বান্দৰী হবি কেলা তেতিয়া এই ভিডিঅ'টো সম্পূৰ্ণৰূপে ধেমালিৰ বাবে বনোৱা হৈছে যাতে কোনো চিৰিয়াছলি নলয় আৰু মোৰ ভিডিঅ'টো যদি কোনোবাই নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব